নমস্কাৰ বন্ধুসকল, মই পৱন গগৈ আপোনালোকক স্বাগতম জনাইছোঁ আপোনালোকৰ প্ৰিয় ইউটিউব চেনেল ব্ৰাইট ইয়ৰ ফিউচাৰলৈ। বন্ধুসকল, আজি আপোনালোকৰ লগত মই কথা পাতিম অসম বিদ্যুৎ বিভাগৰ AECBৰ যি APDCL, AEGCL আৰু APGCL এই বিভাগকেইটা আছে, তাৰ মুঠ 1957টা যি পোষ্ট ওলাইছিল, সেই পোষ্টসমূহ বৰ্তমান কি অৱস্থাত আছে। যদি আপোনালোকে এই এডভাৰটাইজমেণ্টটো প্ৰথমতে চাইছিল, তেতিয়াহ'লে নিশ্চয় গম পায় যে আপোনালোকে 12 ছেপ্টেম্বৰ আছিল আপোনালোকৰ লাষ্ট তাৰিখ, আৰু 12 তাৰিখৰ পিছত আপোনালোকে এপ্লাই কৰিব পাৰিব নে নোৱাৰিব। মই আপোনালোকক জনাব বিচাৰোঁ যে কিছু সংখ্যক যদিও কেণ্ডিডেটে এপ্লাই কৰিল এই পোষ্টসমূহৰ কাৰণে, অসমৰ বহুত কেণ্ডিডেটে এপ্লাই কৰিব বিচাৰিও পোষ্টসমূহৰ কাৰণে এপ্লাই কৰিব নোৱাৰিলে। ইয়াৰ মেইন প্ৰব্লেম আছিল আপোনাৰ ৱেবছাইটৰ। পোষ্টবোৰ আছিল এছিষ্টেণ্ট একাউণ্টছ অফিচাৰ, অফিচ কাম ফিল্ড এছিষ্টেণ্ট আৰু লাইট ভেহিকল ড্ৰাইভাৰ আৰু সহায়ক। APDCL হওক বা AEGCL হওক বা APGCL হওক, যিকেইটা আপোনালোকে ৱেবছাইটত এপ্লাই কৰিব গৈছিল, তাত আপুনি এপ্লাই কৰিব পাৰিলে নে নোৱাৰিলে, বা আপোনালোকে যদিহে এপ্লাই কৰিলে তেতিয়াহ'লে আপোনালোকে এতিয়া কি কৰিব লাগিব, আকৌ এপ্লাই কৰিব লাগিব নেকি, নে আপোনালোকে 12 তাৰিখ হৈ যোৱাৰ পিছত এপ্লাই কৰিব নোৱাৰিব, নে পিছত হ'লেও পাৰিব। এই সকলোখিনি মই আপোনালোকৰ আগত আজি দাঙি ধৰিম, গতিকে ভিডিঅ'টো আপোনালোকে শেষলৈকে চাওক। প্ৰথমতে ক'ব বিচাৰোঁ যে 12 তাৰিখ আছিল লাষ্ট ডেট প্ৰথম অৱস্থাত জনোৱা হৈছিল, আৰু ফিজ কোৱা হৈছিল যে OBC জেনেৰেল আৰু MOBC সকলৰ কাৰণে 500 টকা আৰু ST আৰু SCৰ কাৰণে 250 টকা। কিন্তু সেইবোৰ সলনি হ'ল, যি তাৰিখ আছিল 12 তাৰিখ লাষ্ট ডেট, সেয়াও সলনি হ'ল, আৰু বহুত কিবা কিবি সলনি কৰা হৈছে। সেইখিনি মই আপোনালোকক কৈছোঁ। প্ৰথমতে চাওক, এই পাব্লিক নটিচ যিখন দিয়া হৈছে যে আপোনালোকৰ যি এক্সটেনশ্যন কৰা হৈছিল, 19 তাৰিখলৈকে এক্সটেনশ্যন কৰা হৈছিল, যি ডেট এক্সটেণ্ড কৰিছিল। তো 19 তাৰিখলৈকে নহয়, আপোনালোকে 13 তাৰিখৰ পিছৰ পৰা 30 তাৰিখলৈকে, ছেপ্টেম্বৰ মাহৰ কথা কৈছোঁ মই, ছেপ্টেম্বৰ মাহৰ 13 তাৰিখৰ পৰা 30 তাৰিখলৈকে আপোনালোকে এপ্লাই কৰিব নোৱাৰিব। কাৰণ সেই সময়খিনিত টেকনিকেল মেইনটেনেঞ্চৰ কাৰণে বিভাগে ল'ব, আৰু সেই সময়খিনিত ৱেবছাইটৰ যিখিনি সমস্যা, যি সমস্যাৰ কাৰণে আমি এপ্লাই কৰিব পৰা নাছিলোঁ, সেই সমস্যাখিনি সমাধান কৰা হ'ব। তাৰপিছত আপোনালোকে এপ্লাই কৰিব পাৰিব অক্টোবৰ মাহত। অক্টোবৰ মাহৰ 1 তাৰিখৰ পৰা 31 তাৰিখলৈকে গোটেই মাহটোৰ ভিতৰত আপোনালোকে এপ্লাই কৰিব পাৰিব। তাৰপিছত মই বিচাৰোঁ যে বয়সটো হিচাপ কৰা হ'ব আপোনালোকৰ 1/1/2018, অৰ্থাৎ জানুৱাৰী মাহৰ 1 তাৰিখৰ পৰা 1 তাৰিখলৈকে আপোনালোকৰ জেনেৰেল যদি কেণ্ডিডেট হয় তেতিয়াহ'লে 44 বছৰলৈকে, OBC বা MOBC যদি হয় 47 বছৰলৈকে, আৰু ST আৰু SC যদি হয় তেতিয়াহ'লে 49 বছৰ বয়সলৈকে এপ্লাই কৰিব পাৰিব। বন্ধুসকল, মই এটা আপোনালোকক ভাল খবৰ দিব বিচাৰোঁ যে ইউটিউবৰ জৰিয়তে খুব কম দিনৰ ভিতৰতে কোচিং ষ্টাৰ্ট হ'ব। বিভিন্ন ধৰণৰ ভিডিঅ' মই পষ্ট কৰিম, আপোনালোকে ভিডিঅ'বোৰ চাই যথেষ্ট নিশ্চিতভাৱে উপকৃত হ'ব। সেই কথাটো আপোনালোকক আজি এই ভিডিঅ'ৰ জৰিয়তে মই জনাই থ'ব বিচাৰিছোঁ। গতিকে এতিয়ালৈকে যদিহে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, নিশ্চিতভাৱে ছাবস্ক্ৰাইব কৰি লওক আৰু কাষত থকা বেল আইকনটো বজাবলৈ নাপাহৰিব। ধন্যবাদ বন্ধুসকল, আপোনালোকে ভিডিঅ'টো চোৱাৰ বাবে। ব্ৰাইট ইয়ৰ ফিউচাৰ চেনেলৰ ফালৰ পৰা মই আপোনালোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। ধন্যবাদ।